সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? ভাত, চৰাইৰ মঙহ, ৰুটি আৰু মাছ। উত্তৰ চৰাইৰ মঙহ। সুধাকণ্ঠ বুলি কাক কোৱা হয়? ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰুদ্ৰ বৰুৱা। শুদ্ধ উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। পিঠাৰ মেল কবিতাটোৰ কবি কোন? নৱকান্ত বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, নলিনীবালা দেৱী, মিত্ৰদেৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অতুল চন্দ্ৰ হাজৰিকা। ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজন হ'ল চি.ভি. ৰমন, কোপাৰ্নিকাছ, ছাৰ আইজাক নিউটন, আৰ্যভট্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ছাৰ আইজাক নিউটন। আদিম মানুহ ক'ত বাস কৰিছিল? গছৰ ডালত, গাঁতত, জুপুৰিত নে গুহাত? ঘ গুহাত। তিনিটা মাছৰ কাহিনী সাধুটো কোনখন পুথিৰ পৰা লোৱা হৈছে? জাতকৰ সাধু, পঞ্চতন্ত্ৰ, বুঢ়ী আইৰ সাধু নে বীৰবলৰ সাধু? উত্তৰ পঞ্চতন্ত্ৰ। গাঁৱৰ মুখিয়ালজনক কি বোলা হয়? গাঁওবুঢ়া, চিপাহী, মৌজাদাৰ নে মহৰী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক গাঁওবুঢ়া। আবেদনৰ আন এটা নাম কি? দিনলিপি, দৰখাস্ত, চিঠি নে গোহাৰি? শুদ্ধ উত্তৰটো হ'ল দৰখাস্ত। MSc পাছ কৰা প্ৰথম অসমীয়া মহিলা? ডক্টৰ মামণি ৰয়ছম গোস্বামী, অমলপ্ৰভা দাস, আইদেউ সন্দিকৈ নে চন্দ্ৰপ্ৰভা শইকীয়ানী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ অমলপ্ৰভা দাস। প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি? নালন্দা, তক্ষশিলা, উজ্জয়িনী নে উদান্তপুৰী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক নালন্দা। বৰফৰ দেশত কুকুৰে টনা গাড়ীখনৰ নাম কি? স্লেজ, ট্ৰাম, ছুইফ্ট নে ইগলু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক স্লেজ। ডক্টৰ বাণীকান্ত কাকতিয়ে কোনখন গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, মৃত্যুঞ্জয়, মোৰ জীৱন সোঁৱৰণ নে ককাদেউতাৰ হাড়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। অৰূপে পঢ়া বিদ্যালয়খনৰ নাম? ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়, জ্ঞানজ্যোতি প্ৰাথমিক বিদ্যালয়, নৱজ্যোতি প্ৰাথমিক বিদ্যালয় নে প্ৰগতি প্ৰাথমিক বিদ্যালয়? ইয়াৰ শুদ্ধ উত্তৰটো গ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়। ফুলকোঁৱৰৰ ঘোঁৰাটো কিহৰ আছিল? সোণৰ, ৰূপৰ, তামৰ নে কাঠৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ কাঠৰ। মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল? মাধৱী, ভানুমতী, পদ্মাৱতী নে মনুমতী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক মাধৱী। আৰু শেষৰ প্ৰশ্নটো হ'ল উদৰ শব্দৰ অৰ্থ কি? মুখ, পেট, ডিঙি নে হাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ পেট।